আজি আমি কথা পাতিম Oppo কোম্পানীৰ বিষয়ে। এই কোম্পানীৰ জন্মদাতা আছিল ডুৱান জিনপিং। তেওঁ চাইনাৰ এখন সৰু গাঁৱত জন্ম হৈছিল। তেওঁলোক ইমান ধনী নাছিল, তথাপিও তেওঁ Oppoৰ দৰে এটা বৃহৎ কোম্পানীৰ জন্মদাতা হৈছিলগৈ। সৰুৰে পৰা তেওঁ ইলেক্ট্ৰনিক্সৰ বিভিন্ন বস্তুৰ প্ৰতি বৰ আকৰ্ষিত আছিল, কিন্তু পইচাৰ অভাৱৰ বাবে তেওঁ সকলো বস্তু কিনিব পৰা নাছিল। সেইবাবে তেওঁ ডাঙৰ হৈ এনে এটা কোম্পানী খুলিব বিচাৰিছিল যিটোৱে অতি কম মূল্যত ভাল বস্তু প্ৰস্তুত কৰে। বহুত কষ্ট কৰি অৱশেষত 2004 চনত তেওঁ Oppo ইণ্ডাষ্ট্ৰীৰ প্ৰতিষ্ঠা কৰে। তাৰ পাছত তেওঁ ব্লু ৰে স্মাৰ্টফোন আদিৰ দৰে বিভিন্ন বস্তু তাত নিৰ্মাণ কৰিবলৈ ধৰে, কিন্তু সেই বস্তুবোৰৰ দাম বহুত বেছি আছিল। সেই সময়ত Oppo কোম্পানীক সকলোৱে চিনি নাপাইছিল, কাৰণ Oppo কোনেও স্পন্সাৰ কৰা নাছিল আৰু সেই বস্তুবোৰ দাম আছিল। কিছু বছৰ সেইদৰে চলাৰ পাছত 2014 চনত Oppoয়ে নিজৰ সকলো বস্তুৰ দাম কমাই দিয়ে আৰু ফোনৰ মাৰ্কেটত জিকিবৰ বাবে এনে এটা ফোন বনালে যাৰ কেমেৰাটো খুব ভাল আছিল। লাহে লাহে Oppo কোম্পানীৰ মানুহৰ মাজত জনপ্ৰিয় হ'বলৈ ধৰিলে। তাৰ পাছত তেওঁলোকে IPLক স্পন্সাৰ কৰিবলৈ ধৰিলে, যাৰ ফলত এই কোম্পানীয়ে আৰু জনপ্ৰিয় হৈ পৰে। 2017 চনত IDC ৰিপৰ্টৰ মতে Oppo ফোন নিৰ্মাতা হিচাপে চাইনাৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰে আৰু গোটেই পৃথিৱীত ই চতুৰ্থ স্থান দখল কৰে। তাৰ পিছত Oppo কোম্পানীয়ে এটাৰ পাছত আনটো ফোন লঞ্চ কৰি গৈ আছে। সেই দিন ধৰি Oppoয়ে পাছলৈ ঘূৰি চোৱা নাই।